আকাশৰ জোনে বাই জান মইনা কপালত দিমে পিন্ধাই মোৰ মৰমৰ বাগিচা জান মইনা গোলাপ ফুলে কোলা নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নাম চন্দন লৈ আহিলো আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আজি আমি বনাম আৰম্ভণিত দেখা ষ্টেটাছটো বনাব হলে আপোনালোকক কেইটামান মেটেৰিয়েল আৰু দুটা এপৰ প্ৰয়োজন হ'ব যাৰ লিংক মই ডেসক্ৰিপচনত দি দিম এপ কেইটাৰ নাম হৈছে কাইনমাষ্টাৰ আৰু এলাইট মোশন আজি আমি পোনপ্ৰথমে ওপেন কৰিম এলাইট মোশন এপটো অন কৰোঁতে অকমান সময় ল'ব আমি এতিয়া আহি গলো এলাইট মোশনৰ হোম স্ক্ৰীনত এতিয়া তলত দেখিব পাইছে যে হোম টিউটোৰিয়েল প্ৰজেক্ট এলিমেন্ট আমি ইয়াত ষ্টেটাছটো বনাব হলে সহজভাৱে প্লাস আইকনটোত ক্লিক কৰিম আমি ইয়াত ৰেশিও সিলেক্ট কৰিম 1:1 যেটো নেকি আগৰ পৰা সিলেক্ট হৈ আছে তাৰ পিছত ইয়াত দেখিব পাইছে যে আপোনালোকে ইয়াত 4K লগে ভিডিও এক্সপোৰ্ট কৰিব পাৰিব তাত 60 fps লগে ভিডিও বনাব পাৰিব তলত যেটো ব্যাকগ্ৰাউন্ড আছে হেতু আমি ব্ল্যাক সিলেক্ট কৰি লম এতিয়া আমি ষ্টেটাছটো বনাব হলে সিম্পল ভাবে ক্ৰিয়েট প্ৰজেক্টত ক্লিক কৰিম এতিয়া আমি ইয়াত এড কৰিম গান আপোনাৰ মন পছন্দৰ যিকোনো এটা গান ইয়াত সিলেক্ট কৰি লব পাৰিব গানটো সিলেক্ট কৰিব হলে সহজভাৱে প্লাস আইকনটোত ক্লিক কৰিব এতিয়া ইয়াত গান এড কৰিব হলে অডিওত ক্লিক কৰি দিব অডিওত অহা পিছত এতিয়া ভিউ অলত ক্লিক কৰিব মই ইয়াত গানটো সোনকালে এড কৰি লৈছো আপোনালোকে দেখিব পাইছে যে আমাৰ গান এড কৰা হৈ গল এতিয়া আমি ইয়াত এড কৰিম লিৰিক্স এড কৰিব হলে মানে সিম্পল ভাবে প্লাস আইকনটোত ক্লিক কৰিব তাৰ পিছত টেক্সটত ক্লিক কৰিব মই ইয়াত লিৰিকটো লিখি লৈছো এতিয়া আমি ইয়াৰ টেক্সটৰ সাইজটো অকমান বঢ়াই লম তাৰ পিছত আমি কালাৰ সিলেক্ট কৰিম হোৱাইট তাৰ পিছত আমি ইয়াত এড কৰিম টেক্সট যদি আপোনাৰ তাত কোনো অসমীয়া টেক্সট নাই তেনেহলে ভিউ অল ফ্ৰন্টত ক্লিক কৰিব তাত ক্লিক কৰি ওপৰত তিনটা চিনত ক্লিক কৰি দিব তাৰ পিছত দেখিছে যে ইনপুট ফ্ৰন্ট বুলি আছে তাত ক্লিক কৰি দিব অকমান সময় লোডিং লৈছে ইয়াত আপুনি যিমান ফ্ৰন্ট ডাউনলোড কৰিছে বা কৰি ৰাখিছে সেইবিলাক সকলো ইয়াত দেখিব ইয়াৰ পৰা যেটো ফ্ৰন্ট আপোনাৰ ভাল লাগে সেই ফ্ৰন্টটো ইয়াত এড কৰি ল'ব যদি আপোনাৰ তাত কোনো অসমীয়া ফ্ৰন্ট নাই তেনেহলে মই ডেসক্ৰিপচনত লিংক দি দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ফ্ৰন্ট এড কৰিব হলে সিম্পল ভাবে বক্সত যাই পেলাই ৰাইট চিন দি দিব তাৰ পিছত ইম্পোৰ্ট কৰি দিব আপোনাৰ টেক্সট এড হৈ যাব মই ফ্ৰন্ট কেটা আগতে এড কৰি থৈ দিয়া আছিল সেইবাবে মই ফ্ৰন্ট ইয়াত সিলেক্ট কৰি লৈছো তাৰ পিছত ৰাইট চিনটোত ক্লিক কৰি ফ্ৰন্টটো এড কৰি লম ইয়াত আমি এটা ঢালিম এফেক্ট এড কৰিব হলে মানে সহজভাৱে যেটো আমি টেক্সট এড কৰিছিলো তাত ক্লিক কৰিম এতিয়া আপোনালোকে দেখিব পাইছে ৰাইট সাইডৰ একে তলত এফেক্ট বুলি লিখা আছে ইয়াত এড এফেক্টত যাম এতিয়া আমি যাম ডিস্টাৰশন ওয়াৰ্পত তাৰ পিছত তলত স্ক্ৰল কৰিলে দেখিব টাইটেল ৰোটেট হেতু আমি সিলেক্ট কৰি লম এতিয়া আমি লগাম এফেক্ট এতিয়া আমি ৰোটেশন কৰি লম 180 তাৰ পিছত আপুনি প্লাস আইকনটোত ক্লিক কৰি আগলৈ গৈ 0 কৰি দিব তাৰ পিছত আৰু আগলৈ যাব তাৰ পিছত ইয়াত আকৌ 180 প্লাস আইকনটো টিপি পেলাই 180 কৰি দিব তাৰ পিছত শেষলৈ গৈ পেলাই 180 কৰি দিব এতিয়া আমি এড কৰি লম নেক্সট লিৰিক এড কৰিব হলে সিম্পল ভাবে প্লাস আইকনটোত ক্লিক কৰিব টেক্সটত যাব
লিৰিকটো লিখি ল'ব লিৰিক লিখাৰ হোৱাৰ পিছত আগৰ দৰে সাইজটো বঢ়াই ল'ম তাৰপিছত এড কৰি ল'ম টেক্সট তাৰপিছত আমি ইয়াৰ কালাৰ হোৱাইট ৰাখি ল'ম এতিয়া আমি এই লিৰিক্সটোত এড কৰিম এফেক্ট এড কৰিব হ'লে প্ৰথমে যিটো আমি লিৰিক লিখিছিলোঁ বেক কৰি পেলাই সেই লিৰিকটোত টেপ কৰিব এতিয়া সহজভাৱে এফেক্টত ক্লিক কৰিব এফেক্টত গ'লে তিনিটা ডটত ক্লিক কৰি কপি এফেক্ট কৰি ল'ব এতিয়া আমি সেকেন্ড লিৰিকটো এবাৰ শুনি ল'ম কলগে আছে হিমান লগে ৰাখি পেলাই বাকিখিনি কাট কৰি দিম এতিয়া ইয়াত এফেক্ট এড কৰিব হ'লে সিম্পলভাৱে টেক্সটটোত টেপ কৰিব তাৰপিছত তলত এফেক্টত ক্লিক কৰিব এফেক্টত ক্লিক কৰি তিনিটা ডটত গৈ পেলাই এফেক্টটো ইয়াত পাছ কৰি দিব এতিয়া আপোনালোকে আগলৈ যিকেইটা লিৰিক এড কৰিব সেই লিৰিকত ঠিক এনেদৰে এফেক্টত গৈ পেলাই এফেক্টটো যি এফেক্ট কপি কৰা হৈছিল এইটো পাছ কৰি দিব মই সোনকালে লিৰিক কেইটা লিখি লৈছোঁ এয়া সকলো লিৰিক এড কৰা হৈ গ'ল এতিয়া আপোনালোকে দেখিব পাইছে যে সকলো লিৰিক এড কৰা হৈ গ'ল তাৰপিছত ইয়াৰ পৰা ভিডিঅ'টো এক্সপৰ্ট কৰিব হ'লে এই সেটিং আইকনৰ লগত থকা কাৰ চিনডালত ক্লিক কৰি ল'ব এতিয়া আমি সহজভাৱে এক্সপৰ্টত ক্লিক কৰি পেলাই ভিডিঅ'টো এক্সপৰ্ট কৰি ল'ম ভিডিঅ'টো এক্সপৰ্ট হোৱাৰ পিছত আমি এতিয়া ওপেন কৰিম কাইনমাষ্টাৰ তেনেহ'লে বন্ধু বান্ধৱীসকল দেখিব পাইছে যে আমি আহি গ'লোঁ এতিয়া কাইনমাষ্টাৰ হোম স্ক্ৰীনত এতিয়া আমি ষ্টেটাছটো বনাব হ'লে প্লাছ আইকনটোত ক্লিক কৰি 1:1 ৰেচিঅ' চিলেক্ট কৰি ল'ম এতিয়া আমি এড কৰিম বেকগ্ৰাউণ্ড ইমেজ যাৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব বেকগ্ৰাউণ্ড ইমেজ এড কৰাৰ পিছত বেকগ্ৰাউণ্ড ইমেজত ক্লিক কৰি চিম্পলভাৱে যিমান ছেকেণ্ডৰ ষ্টেটাছ বনাব সিমান ছেকেণ্ডলৈ বঢ়াই ল'ব মই ইয়াত 20 ছেকেণ্ডৰ লৈছোঁ এতিয়া আপোনালোকে ভিডিঅ'টো ভালদৰে চাওক ইয়াত মই যিমানবোৰ মেটেৰিয়েল এড কৰিম সকলোবোৰ মেটেৰিয়েলৰ লিংক ডিছক্ৰিপশ্যনত আছে আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব আপোনালোকে এতিয়া দেখিব পাইছে যে আমাৰ সকলোবোৰ এড কৰা হৈ গ'ল এতিয়া আমি এড কৰিম সেই ব্লেক স্ক্ৰীনটো যিটো আমি এলাইট মোশনৰ পৰা এক্সপৰ্ট কৰিছিলোঁ এই ব্লেক স্ক্ৰীনটো মই যেনেকৈ ৰাখিছোঁ ঠিক তেনেদৰে ৰাখিব তাৰপিছত এই তিনিটা ডটত ক্লিক কৰিব চেণ্ড টু বেক কৰি দিব তাৰপিছত ৰাইট চাইডে স্ক্ৰল কৰিলে তলত দেখিব ব্লেণ্ডিঙত গৈ পেলাই স্ক্ৰীন কৰি দিব এতিয়া আমি ইয়াত এড কৰিম এটা এনিমেশ্যনটো এড কৰিব হ'লে চিম্পলভাৱে তাত ক্লিক কৰি পেলাই অভাৰলে এনিমেশ্যনত যাম তলফালে স্ক্ৰল কৰিলে দেখিব ড্ৰাফটিঙত টেপ কৰি দিম এতিয়া আমি এডজাষ্টমেণ্টত যাম এডজাষ্টমেণ্টত যাই পেলাই কণ্ট্ৰাষ্ট বঢ়াই ল'ম এতিয়া আমি এড কৰিম বৰ্ডাৰ যাৰ লিংক ডিছক্ৰিপশ্যনত আছে তাৰ পৰা আপোনালোকে ডাউনলোড কৰি লৈ ল'ব আমাৰ বৰ্ডাৰ এড হৈ গ'ল এতিয়া আমি কেঞ্চি আইকনৰ লগত থকা বক্সটোত টিপি পেলাই ফুল কৰি দিম তাৰপিছত বেক আহি পেলাই তলত গৈ পেলাই ব্লাইণ্ডিঙত যাম ব্লাইণ্ডিঙত গৈ পেলাই স্ক্ৰীন কৰি দিম তাৰপিছত ষ্টেটাছটো যিমান লগে আছে সিমান লগে বঢ়াই ল'ম এতিয়া আমি ভিডিঅ'টো এক্সপৰ্ট কৰি ল'ম এক্সপৰ্ট কৰিব হ'লে ইয়াত ক্লিক কৰি পেলাই ভিডিঅ'টো এক্সপৰ্ট কৰি ল'ম তেনেহ'লে বন্ধু বান্ধৱীসকল সময় হৈছে এতিয়া বিদায় লোৱাৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে বাই বাই টেক কেয়াৰ আকাশৰ জোনে বাই জান মইনা কপালত দিমে পিন্ধাই মোৰ মৰমৰ বাগিচা জান মইনা